জৈৱ বৈচিত্ৰ্যৰ সমাহাৰ পূবৰ আমাজন খ্যাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। আপোনালোকে জানেনে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত কি কি পায়? দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পোৱা এবিধ গছ, সেয়া হৈছে জাতীয় গছ হুলুং। আমাৰ অসমৰ জাতীয় গছ হুলুং। আৰু বহু জীৱ জন্তু, নৈ নিজৰা, জৈৱ বৈচিত্ৰ্যৰ সমাহাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্য আজি আপোনালোকক দেখাবলৈ লৈ যাম। আহক আমাৰ লগত ফুৰিবলৈ যাওঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। আমি দিহিং পাটকাই চৰালৈ গৈ আছোঁ এইদৰে। এইটো আচলতে নামচাং চাহ বাগিচা পায়, সেই ৰাস্তাটোদি গৈ থাকিলে বহুত ভিতৰত ব্ৰিটিছে পতা এখন চাহ বাগিচা এখন কেতিয়াবা আমি পিছত দেখাম আপোনালোকক। কিন্তু বৰ্তমান আমি দিহিং পাটকাই ভিতৰ চৰালৈ গৈ আছোঁ আৰু বৰ সুন্দৰ পৰিৱেশ এটা আছে ইয়াত। চাৰিওফালে কেৱল গছেই গছ। এই গছসমূহ আমি ৰক্ষা কৰিব লাগিব। বহু বনদস্যুৱে এই গছ গছনি কাটি ধ্বংস কৰিছে। এয়া মোৰ আগফালে দেৱজিৎ সোণোৱাল গৈ আছে, দেখিছে কিমান পখিলা উৰিছে, চব নিজে অনুভৱ কৰক। ইয়াত প্ৰদূষণ নাই, সেইবাবে ইয়াত পখিলা দেৱজিৎ কিমান বিধ পায় ইয়াত পখিলা? ইয়াত পখিলা কিমান বিধ পায়? ইয়াত দেখিছে প্ৰদূষণমুক্ত জেগা, পখিলাই পৰিমাণ পায়। বন্ধুসকল, আচলতে আমি আজি আহিছোঁ দিহিং পাটকাই কিছু সৌন্দৰ্য উপভোগ কৰিবলৈ, প্ৰাকৃতিক আৰু এই গছ লতা বনৰ যি প্ৰাকৃতিক সৌন্দৰ্য, তাতে ইয়াত অক্সিজেনৰ যিটো মাত্ৰা, মানে আমি ঘৰত থাকোঁতে যিটো মাত্ৰাত অক্সিজেন পাওঁ তাতকৈ ইয়াত বহুত বেছি পৰিমাণে পোৱা যায়। ইয়াত আহিলেহে সেই অনুভৱটো পাব। গতিকে আহক, দিহিং পাটকাই এনেকুৱা কোনো ছিজন নাই যে কেৱল ঠাণ্ডাকালিহে চাব পাৰিব, তেনেকুৱা কোনো ছিজন নাই ইয়াত। ইয়াত 12 মাহে আপুনি দিহিং পাটকাই সৌন্দৰ্য উপভোগ কৰিব পাৰিব। ইয়াত কোনো ছিজন নাই। গতিকে এটা ঝৰ্ণা দেখিছে আপোনালোকে কিদৰে বৈ আহিছে, আৰু ইয়াৰ যিটো যদি মাতটো শুনিব পাৰিছে, এয়া আমাৰ জ্যেষ্ঠ সাংবাদিক সীমান্ত ভাগৱতী। তেওঁ আচলতে পানীৰ লগত খেলা কৰি আছে, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছে। আৰু এজন আমাৰ ইয়াত সাংবাদিক আছে, তেওঁ আচলতে প্ৰকৃতিৰ লগত, প্ৰকৃতিৰ সংৰক্ষণত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তেখেত হ'ল দেৱজিৎ সোণোৱাল। সৰহসংখ্যক দিহিং পাটকাই সৰহসংখ্যক চৰাই তেওঁৰ কেমেৰাত বন্দী হৈ আছে।
প্ৰকৃতিৰ কি সৌন্দৰ্য। আপোনালোকে আচলতে ইয়াত কোনো ছিজন নাই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত। 12 মাহে আপোনালোকে প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিব পাৰে। আৰু মই দেখাব বিচাৰিছোঁ, এইজন হ'ল দেৱজিৎ সোণোৱাল, যিজনে আচলতে প্ৰকৃতি সংৰক্ষণৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আৰু তেখেতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা বেছিভাগ চৰাই এখেতেই মানে বিচাৰি উলিয়াইছে। তেওঁৰ ফটোত সংগ্ৰহ কৰিছে। তেওঁ প্ৰকৃতিৰ লগততো সকলোৱে ভাল পায়, প্ৰকৃতি ভাল নোপোৱা মানুহ হয়তো কমেই ওলাব। আৰু প্ৰকৃতি এনে এটা বস্তু আছে যাৰ ৰূপত মানে ভুল যাব পাৰি। আৰু 2012 চনৰ পৰা মানে মই দিহিং পাটকাইৰ লগত জড়িত। বিভিন্ন চৰাই চিৰিকটি, ফুল লতিকা আদিৰ লগত ফটো তুলিয়ে মানে ভাল পাইছিলোঁ। আৰু সেইটো এটা সময় তেনেধৰণে চলি আছে। আৰু এইফালে আমাৰ লগত আছে জ্যেষ্ঠ সাংবাদিক নাহৰকটীয়া আমাৰ অসম কাকতৰ হিমান্ত ভাগৱতী। তেওঁ এই পথটোৰে আগবাঢ়ি গৈ থাকিলে আচলতে আমি এই দলংখন পাওঁ। আৰু এই দলংখনৰ তলেদি বৈ গৈছে নামচাং নলা বুলি কয়। আচলতে এইখন দেখিছে, যদি দেখিছে এই নলাটো যে বৈ গৈছে, এইফালে দেখিছেনে ডাঙৰ নদীখনত মিল খাইছে। এইখন হ'ল বুঢ়ীদিহিং নদী। আৰু এই বুঢ়ীদিহিং নৈত গৈ এই নলাৰে অহা পানী গৈ বুঢ়ীদিহিং নৈত লগ খাইছে। এই দূৰলৈ মন কৰিছে চাগে আপোনালোকে, এইয়া ওখ ওখ গছবিলাক, গছবিলাকে হৈছে হুলুং গছ। আমি এতিয়া নামচাং পাহাৰৰ পৰা নামি আহি আছোঁ।
আছে নামচাং চাহ বাগিচা আৰু এখন দিহিং পাটকাই ৰাখিলে ইয়াত এটা পজিটিভ দিশ আছে যদিও নিগেটিভ দিশো আছে কিন্তু ক'বই লাগিব ইয়াত এইখন বাগান অৰ্গেনিক বাগান নহয় ইয়াত পেষ্টিচাইড ইউজ কৰে যিয়ে আমাৰ জৈৱ বৈচিত্ৰ নষ্ট কৰে গতিকে চৰকাৰে যদি সেই দিশটো চায় এই বাগানখন যদি অৰ্গেনিক কৰিব পাৰে আশে পাশে থকা বাগানসমূহ তেনেহ'লে আশে পাশে থকা বাগানসমূহ যদি অৰ্গেনিক কৰিবলৈ চেষ্টা কৰে বা কৰাৰ এটা প্ৰচেষ্টা হাতত লয় তেনেহ'লে নিশ্চয় আমাৰ জৈৱ বৈচিত্ৰ ৰক্ষা হ'ব বুলি আমি ভাবোঁ এইবিলাক দেখিছেনে ওখ ওখ গছবিলাক প্ৰকৃতিৰ এক মহান দান এই হুলুং গছ আমাৰ জাতীয় গছ অসমৰ জাতীয় গছ হুলুং এই বৃহৎ আকাৰ গছসমূহ আমি ৰক্ষা কৰিব লাগে এই হুলুং গছ নাথাকিলে কিন্তু অসমৰ জলবায়ুত এক সাংঘাতিক ধৰণে দুৰ্যোগ নামিব অসমীয়াৰ সৌন্দৰ্যক দুগুণে চৰাই সুবাস বিলোৱা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত এছাম লোকৰ বাবে আজিও কান্দিছে জাতীয় গছ হুলুঙে সৈনিকৰূপী আমিবোৰ প্ৰহৰী হৈ থিয় দিম অৰণ্যৰ চকুপানীৰ নৈখন ৰুদ্ধ কৰি আমি যাম আগুৱাই আহক এই যাত্ৰাত আমি সকলোৱে একত্ৰিত হৈ আমাৰ দায়িত্ব পালন কৰোঁ ছেভ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক ৰক্ষা কৰক